নমস্কাৰ, মই ৰূপন পালে মোৰ কঠীয়াতলী লাইভ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এক অন্য বিষয় লৈ আহিছোঁ। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ'বোৰ অতি সোনকালে পাব পাৰে। মোৰ আলোচনাৰ বিষয় হৈছে গণিত। গণিতত ব্যৱহাৰ হোৱা জ্যামিতিৰ বিভিন্ন বিষয়ৰ ধাৰণা দিয়াৰ লগতে সেইবোৰৰ লগত পৰিচয় কৰাই দিম। আহল বহল বিশেষ নহয়, বেজীৰ আগ যেন সৰু, জ্যামিতিত আকৌ সেইবিলাকক বিন্দু বুলি আমি ধৰোঁ। বিন্দুবোৰে গতি কৰিলে হয় তাৰ নাম ৰেখা, বেকাই গ'লে হয় বক্ৰৰেখা, পোনত হয় সৰল ৰেখা। দুডাল পোন ৰেখাই এটি বিন্দুত যেতিয়া লগালগি হয় সেই সমতলী ক্ষেত্ৰখনতেই কোণৰ সৃষ্টি হয়। আকাৰ অনুসৰি ভাগ কৰিলে 5টা ভাগ হয় কোণ: সূক্ষ্ম, সম, স্থূল, প্ৰবৃদ্ধ আৰু হয় সৰল কোণ। 3 সৰল ৰেখাই বেৰি ধৰিলে হৈ যায় চিঙৰাৰ দৰে। জ্যামিতিত আকৌ এনে ক্ষেত্ৰখনে ত্ৰিভুজৰ নাম ধৰে। বাহু হিচাপে জোখ অনুসৰি ত্ৰিভুজ, সমদ্বিবাহু, বিষমবাহু আৰু সমবাহু। কোণ হিচাপে মাপ অনুযায়ী ত্ৰিভুজ, স্থূলক সূক্ষ্ম আৰু সম। সম 4ডাল পোনৰেখাই বেৰিলে বৰফিৰ চেহেৰা লয়। জ্যামিতিৰ মতে এনে ক্ষেত্ৰকে বৰ্গক্ষেত্ৰ বুলিহে কয়। মিঠা মিঠা ৰসগোল্লাবোৰ বৰ বৰ গোল, ইয়াৰ নিচিনাকৈ আঁকিলেইচোন বৃত্ত এটাই হ'ল। বিপৰীত বিপৰীত বাহুবোৰ যদি সমান সমান হয় ঘূৰ্মাকৃতিৰ এই ক্ষেত্ৰবোৰক আয়ত বুলিহে কয়। বিপৰীত বাহু বিপৰীত কোণ সমান সমান হ'লে গজাগঢ়ৰ তেনে ক্ষেত্ৰকে সামান্তৰিক বুলি কয়। দুডাল বাহুৰ যদি দূৰত্ব মিলে, দুডালৰ নিমিলে চতুৰ্ভুজাকৃতিৰ এনে আকাৰক জ্যামিতিত ট্ৰেপেজিয়াম বোলে। সামান্তৰিকৰ যদি প্ৰতিডাল বাহু সম আকাৰৰ হয়, বিস্কুট যেন লগা, তেনে অৱয়কিক ৰম্বাজ বুলিহে কয়। ইয়াৰ পৰা আমি কি কি শিকিলোঁ চাওঁ আহা। প্ৰথমতে বিন্দুৰ ধাৰণা, ৰেখা আৰু ইয়াৰ ভাগসমূহ, কোণ আৰু ইয়াৰ ভাগসমূহ, ত্ৰিভুজ আৰু ইয়াৰ প্ৰকাৰসমূহ, বৰ্গক্ষেত্ৰ, বৃত্ত, আয়ত, সামান্তৰিক, ট্ৰেপেজিয়াম আৰু ৰম্বাছ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চাই থাকক কঠীয়াতলী লাইভ। ধন্যবাদ।